যিসকল মেট্ৰিক ফেইল থাকে বা মেট্ৰিকত তেওঁলোকে বাৰে বাৰে দিবলৈ চেষ্টা কৰে কিন্তু বিফল হয় তেওঁলোকে কেনেদৰে নিজৰ কেৰিয়াৰটো বাছনি কৰিব পাৰিব আনকি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ'লেও কিছুমান পাঠ্যক্ৰম আছে যিবিলাক পাঠ্যক্ৰম অধ্যয়ন কৰি পেলাই তেওঁলোকে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখন উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে চৰকাৰী খণ্ডত সেইদৰে বেচৰকাৰী খণ্ডতো আছে তাত কিছুমান পাঠ্যক্ৰম আছে অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লে হয় ৱেল্ডাৰ ৱায়াৰমেন আদি পাঠ্যক্ৰম যিবিলাকত তেওঁলোকে অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লে এনেকুৱা ধৰণৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে আৰু নামভৰ্তি কৰাৰ পিছত তেওঁলোকে কাৰিকৰী জ্ঞান লাহৰণ কৰি পেলাই সচ্ছলভাৱে সুন্দৰ জীৱন যাপন কৰিব পাৰে আনকি তাৰপিছত তেওঁলোকে আকৌ অপেন স্কুল আছে অপেন স্কুলত নামভৰ্তি কৰি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে আগৰ পাঠ্যক্ৰম সমাপ্ত কৰিব পাৰে আৰু দেখা পোৱা যায় যে কিছুমানে বিএ পাছ কৰাৰ পিছত এমএ কৰিব নিবিচাৰে বা ডক্টৰেট কৰিব নিবিচাৰে তেনে ক্ষেত্ৰত তেওঁলোকে কোনটো দিশত আগবাঢ়ি যোৱাটো যথেষ্ট তেওঁলোকৰ বাবে লাভদায়ক হ'ব এইটো এটা অতি ভাল প্ৰশ্ন আচলতে এনেকুৱা নহয় যে দেখাক দেখি অকল পঢ়ি থাকিলে নহ'ব ডিগ্ৰী পঢ়িলে মাষ্টাৰ ডিগ্ৰী পঢ়িলে আৰু আজিকালি দেখা যায় যে কোনোবাই আকৌ 3টা চাৰিটালৈকে মাষ্টাৰ ডিগ্ৰী কৰে কিন্তু সেইসমূহ 4টাত মাষ্টাৰ ডিগ্ৰী কৰিব পাছ কিন্তু কামত অহা যেন নহয় আজিকালি যিহেতু কম্পিটিশ্যনৰ যুগ আৰু আগবাঢ়ি যাবলৈ যথেষ্ট কষ্টৰ প্ৰয়োজন হয় আচলতে এইটো ছাত্ৰ ছাত্ৰীসকলক দোষ দিও লাভ নাই এই বিষয়ে আচলতে আলোচনা কৰা সুবিধা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ থকা নাই গতিকে দিশ নিৰ্দেশক কোনো ব্যক্তিৰ অভাৱৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যেহেতু অভিভাৱকলৈ এই বিষয়ে জ্ঞাত নহয় গতিকে জনা শুনা ব্যক্তিৰ লগত আলোচনা কৰি এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিলে ভাল হয় মই প্ৰথমতে কৈছোঁ যে নিজৰ ব্যক্তিত্ব নিজৰ ভাল লগা বিষয় নিজৰ হবি এই তিনিওটা সমন্বয় ঘটাই যদি তেওঁ পাঠ্যক্ৰমটো যদি নিৰ্বাচন কৰে তেতিয়াহ'লে ভৱিষ্যতে জীৱন পথত আগুৱাই যোৱাত সহায় হ'ব আৰু কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰি সমাধান কৰিব নোৱাৰে সেই কথাটো সকলোৱে মনত ৰাখিব লাগিব যিহেতু বছৰে বছৰে 1 লাখকে চাকৰি দিলেও কেতিয়াও নিবনুৱা সমস্যা সমাধান নহয় সেইকাৰণে চৰকাৰী খণ্ডতে হওক বেচৰকাৰী খণ্ডতে হওক আৰু আটাইতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল নিজে সংস্থাপিত হোৱাৰ লগতে আন 10 জনকো সংস্থাপিত কৰিব পৰা যায় আৰু সঁচা অৰ্থত কিন্তু আজিকালি এজন আইএছ অফিচাৰ যদি সৎ পথত থাকি পেলাই স্বচ্ছন্দ জীৱন যাপন কৰা সম্ভৱ হৈ উঠা নাই পেৰেলি তেওঁলোকেও স্বনিৰ্ভৰশীল লিখে কিছু কাম কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সময়তো নিজে স্বনিৰ্ভৰশীল লিখে আগুৱাবৰ কাৰণে চেষ্টা কৰিব লাগিব বিভিন্ন ধৰণৰ কোনোবাই লেখা মেলা কৰি উপাৰ্জন কৰিব পাৰে কোনোবাই কুইজ কম্পিটিশ্যনত যোগদান কৰি উপাৰ্জন কৰিব পাৰে কোনোবাই ডিবেট কম্পিটিশ্যনত যোগদান কৰি উপাৰ্জন কৰিব পাৰে কোনোবাই হয়তো অষ্টম নৱম শ্ৰেণী পঢ়িছে যদি পঞ্চম শ্ৰেণী ষষ্ঠম শ্ৰেণী সপ্তম শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলক শনিবাৰে দেওবাৰে পঢ়ায়ো উপাৰ্জন কৰিব পাৰে কোনোবাই হয়তো ঘৰতে সৰুকৈ খেতি বাতি কৰিও পশুপালন কৰিও উপাৰ্জন কৰিব পাৰে কাম কৰিব লাজ কৰিব নালাগে কৰ্মই ধৰ্ম আমি সেইটো যদি মনত ৰাখি যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সকলোৱে সুন্দৰভাৱে স্বচ্ছলভাৱে জীৱন যাপন কৰিব পাৰিব আৰু যেহেতু আপুনি নিবনুৱাৰ কথাটো কৈছিলে মই এইকণতে এটা কথা ক'ম যে যেহেতু চাকৰি যথেষ্ট ওলাইছে কিন্তু দেখা পোৱা যায় আমাৰ অসমৰ যিসমূহ